পুৱা 7 বাজিছে। আজি এলাৰ্ম বজাৰ আগতেই সাৰ পালোঁ। মনটো ইমান যে আনন্দ লাগি আছে আজি, কাৰণ মই মোৰ জীৱনৰ প্ৰথমখন চেক আজি নিজৰ একাউণ্টত জমা কৰিম। ঠিক 9 মান বজাত বাইকখন লৈ ওলাই আহিলোঁ। অফিচলৈ পলম নাই হোৱা, সেয়ে ভাবিলোঁ বেংকত সোমাই যাওঁ। বেংকৰ দুৱাৰখন খুলি সোমাই যাওঁতেই চিনাকি মুখৰ ছোৱালীজনীক দেখি আচৰিত হৈ উঠিলোঁ নহয়। মনটো কিবা এক অজান আশংকা এটাই জোকাৰি গ'ল। মই তেওঁক নেদেখা ভাওজুৰি আগবাঢ়ি গ'লোঁ আৰু বেংকৰ কামখিনি কৰি ওলাই আহোঁতেই পিছফালৰ পৰা মাত দিলে নহয়, প্ৰিয়াঞ্চু। মই নুশুনা ভাওজুৰি লৰালৰিকৈ ওলাই আহিবলৈ চেষ্টা কৰিলোঁ। তেওঁ পিছফালৰ পৰা আকৌ মাত দিলে, ঐ শনি, নেমাত নেকি? শেষত আৰু উপায় নোহোৱাত পিছফালে ঘূৰি চাই হঠাতে দেখাৰ দৰে ময়ো আচৰিত হৈ গ'লিলোঁ। ঐ দেখাই নাই বে, ভালনে তোৰ? ইয়াত কি কৰি আছ? মই ইয়াত চাকৰি পালো নহয়। মনতে খুব ফূৰ্তি পোৱাৰ দৰে ক'লোঁ, বাহ, বঢ়িয়া খবৰ দেই। ঠিক আছে দে, তই থাক, মই এতিয়া আহোঁ। তাই চাগে মোৰ মনৰ কথাবোৰ বুজিবই পৰা নাছিল। সেয়ে পুনৰ ক'লে, দেৰি নাই হোৱা যদি বৈ চাহ একাপ খাওঁগৈ। ধৰা পৰাৰ ভয়ত ময়ো পাৰি বুলি কৈ আগবাঢ়িলোঁ হোটেলৰ দিশে। পিছে তাইৰ লগত সহজে হ'ব পৰা নাছিলোঁ। তাইৰ প্ৰতিটো কথাই কেৱল হাঁহি এটা মাৰি সমৰ্থন কৰি গৈছিলোঁ। লাহে লাহে অনুভৱ কৰিছোঁ তাইও চাগে বুজি পাইছিল কথাবোৰ, কিন্তু প্ৰকাশহে কৰিব পৰা নাছিল। তাইৰ সৈতে পাৰ কৰা প্ৰতিটো মুহূৰ্তই মোক কিছুমান পুৰণা স্মৃতিৰ মাজলৈ কঢ়িয়াই নিলে। কিমান যে আমনি কৰি আছিল সেই কলেজৰ দিনবোৰত। তাইক মই প্ৰথম দেখা, লাহে লাহে চিনাকি হোৱা, বন্ধ পিৰিয়ডত আমাৰ হাঁহি ধেমালিবোৰ, কেণ্টিনত বহি আড্ডা মৰা কথাবোৰ। এদিন তাই মোক কৈছিল, ঐ, তোক মই কথা এটা কওঁ। মই তাইক হাঁহি হাঁহিয়ে সুধিছিলোঁ, কচোন ক। তোৰ লগত থাকি মোৰ ভাল লাগে জান, তোক চাগে মই ভাল পাওঁ। তেতিয়াও হাঁহি মাৰিয়ে কৈছিলোঁ, হে মই জানো, এদিন মোক প্ৰিয়াই কৈছিল। তাইৰ কথাবিলাক মই সদায় হাঁহিয়ে উৰুৱাই দিছিলোঁ। কিন্তু তাই তেনেকুৱা নাছিল। তাই চিন্তাশীল মনটোৱে চিন্তা কৰি কৰিয়ে কথাবিলাক কৈছিল। তাই আকৌ মোক মাজে মাজে বুজাইছিল, তই যেতিয়ালৈকে মুখখন বন্ধ কৰি থাক তেতিয়ালৈকে সকলোবোৰ ঠিক থাকে। অলপ মনে মনে থাকি আনৰ কথাবোৰ সহ্য কৰি যাবিচোন। মানুহক কিয় টানকে কথা শুনাও কচোন? চাবি এদিন তোক কোনেও দেখিব নোৱাৰা হ'ব। তাইৰ কথাত মই হুমুনিয়াহ এটা নিগৰাই কৈছিলোঁ, হ'ব দে, মই এনেই কোৱাই আৰু। কোনোবাই বেয়া পালে নামাতিলেই হ'ল। তাই নিমাত হৈ গৈছিল। হয়তো মোৰ কথাই তাইক দুখ দিছিল। ইমান ভাল সম্পৰ্ক এটা যে কিমান জটিল হৈ পৰিল মই বুজিকে নাপালোঁ। কলেজৰ শেষৰ দিনা মই তাইক ক'লোঁ, আজিৰ পৰাতো চাগে তোক আৰু লগ নাপাম। বহ মোৰ বাইকতে, আজি তোক ঘৰত থৈ আহোঁগৈ ব'ল। তাই মোৰ পিছফালে বহি মোক সুধিছিল, লগ নেপাওঁ মানে? আমিতো এটা ৰিলেশ্যনত আছো। তই মোৰ কাৰণে অলপো সময় উলিয়াব নোৱাৰিবিনে? মই হাঁহি হাঁহি উত্তৰ দিছিলোঁ, দেই ইমান কিয় ভাবি থাকো সেইবোৰ? আমাৰ মাজত কেৱল বন্ধুত্বৰ সম্পৰ্কহে আছিল। এই যে মাজে মাজে প্ৰেম ভাল পোৱা এইবিলাক কেৱল ধেমালিহে আছিল। এতিয়া কেৰিয়াৰত মন দে, সেইবোৰ ভাবি থাকিব নালাগে। তাইৰ ঘৰৰ সন্মুখত বাইকখন ৰখাই দি তাই বাইকৰ পৰা নমাৰ সময়ত তাই চকু চলচলীয়া হৈ পৰিছিল। যদিও মুখত এটা হাঁহি লৈ মোৰ চকুলৈ চাই কৈছিল, কলেজ শেষ হ'ল বুলিয়েই আমাৰ বন্ধুত্ববোৰ শেষ হৈ যোৱা নাই দে। মাজে মাজে ফোন চোন কৰি থাকিম। তাইৰ সেই চকুজুৰি দেখি
মই অনুভৱ কৰিছিলোঁ আচলতে মই কি ভুল কৰিলোঁ। আজি তাইক হঠাৎ লগ পাই নিজকে বৰ দুৰ্বল যেন লাগিছে। তাই কৈ থকা কথাবোৰ মোৰ কাণত সোমোৱা নাছিল। মাথো ভাৱনাৰ উৰ পেলাই পুৰণি কথাবোৰৰ বাবে হঠাৎ তাইক কৈ উঠিলোঁ, চৰি। অ' আই, কি হ'ল আকৌ? হঠাৎ চৰি ওলাল যে? মই ক'লোঁ, মই চাগে বহুত ভুল কৰি পেলালোঁ ন? হেই, মই সেইবোৰত ধৰি থকা নাই। তইতো কৈছিলি সেইবোৰ ধেমালি আছিল বুলি। আৰু বন্ধুৱে বন্ধুৰ লগত ধেমালি নকৰিলে কোনে কৰিব? বাৰু এতিয়া ব'ল, তোৰো জানো ডিউটি নাই? এনেকৈ লগ পাই থাকিবি মাজে মাজে। দেখিলে কিন্তু নমতাকৈ নাথাকিবি। হ'ব দে, যা, ভালকৈ থাকিবি।